প্ৰধানমন্ত্ৰী ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিলে স্বকীয় ৰূপ লৈ বহাগলৈ আহে পৰে বুঢ়ালৈকে দুইফাৰলৈ নহয় জানো সঁচাকৈ বুঢ়ালৈকে দুইফাৰলৈ নামি আহিছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি পদূলি পাইছে আৰু বিহুটি আদৰিবলৈ সাজু হৈছে প্ৰতিজন পেপুৱা ঢুলীয়া মই দেখুৱাইছোঁ চিপাঝাৰৰ এগৰাকী বিশিষ্ট পেপুৱা পেপুৱা কন্দৰ্প শৰ্মা দেখুৱাইছে তেওঁৰ বাসগৃহ পৰিৱেশ এনেদৰে দৰঙৰ বিশিষ্ট পেপুৱা কন্দৰ্প শৰ্মা এনেদৰে বিহুলৈ সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সহযোগিতাৰ দৃশ্য দেখুৱাইছে এছান নিউজৰ দৰ্শকসকলক পেপাৰ যিটো লহৰ এই লহৰ এছান নিউজৰ দৰ্শকক দেখুৱাইছে কথা পাতিবৰ কাৰণে যত্ন কৰিম আপুনি এই পেপাৰ সৈতে কেতিয়াৰ পৰা জড়িত বা বিহুৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত হৈ পৰিছে আচলতে পেপা 1996 চনতে মই প্ৰথম পেপা শিকিছিলোঁ ওচৰৰে বিহুৱা দল এটা আছিল তাতে আমাৰ ওচৰতে বালিপাৰা বুলি এখন ঠাই আছে তাতে মই গৌৰীকান্ত শৰ্মাৰ অধীনত পেপাৰ মানে আকৃষ্ট হৈছিলোঁ আৰু এই পেপাটো মই তেতিয়াৰ পৰাই মোৰ নিজৰ এটা সম্পত্তি বুলি ভাবোঁ পেপাৰ মূলধন হিচাপে এতিয়া বহুত ঠাইত মই পেপাৰ লগত সংগতি ৰাখি বিভিন্ন ঠাইত মই বিহু কৰ্মশালা হওক বিভিন্ন মঞ্চত মই বিহু পৰিৱেশন কৰি আহিছোঁ দেখিবলৈ পোৱা গৈছিল যে আপুনি পূৰ্বতে গুৱাহাটীত বিখ্যাত যি বিহু বাকৰিসমূহ আছিল তাত আপুনি বিহু পৰিৱেশন কৰিছিলে ক'ত পৰিৱেশন কৰিছিলে বা তেতিয়া আপোনাৰ অভিজ্ঞতা কেনেকুৱা আছিল এতিয়া আপুনি তেনেকুৱাকৈ সেই বিহু বাকৰিসমূহৰ লগত জড়িত হয়নে আচলতে মই যেতিয়া পঢ়ি আছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত তেতিয়া সেই সময়ত মোৰ ওচৰতে আমাৰ যিটো চানমাৰী বিহু সাংস্কৃতিক এটা কেন্দ্ৰ আছিল চানমাৰী সাংস্কৃতিক ক্ৰীড়া সংঘ তেখেতসকলে মোক আমন্ত্ৰণ কৰিছিল আমাৰ লগত সংগত কৰক আহি মই এটা নাচনীৰ লগত এটা সম্পৰ্ক হৈ তেখেতৰ লগত মই গৈছিলোঁ আৰু তেতিয়াৰ পৰাই মই চানমাৰী সাংস্কৃতিক ক্ৰীড়া সংঘৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈছিলোঁ আৰু তেতিয়া সেই সময়ত মই বিভিন্ন বিহুতলী বিশেষকৈ লতাশিল তাৰপিছত চানমাৰীটো থাকেই আৰু তাৰপিছত ৰাজগড় বিহুতলী খাৰঘুলি বিহুতলী এনেকুৱা বিভিন্ন ঠাইত আমি বিহু মাৰিছিলোঁ মই সেই দলটোৰ লগত আৰু মোৰ লগতে বহুতে বিহু সংগত কৰিছিল আৰু বিভিন্ন বিহুৱতী বিভিন্ন পাৰদৰ্শিতামূলক যিবিলাক আমাৰ পাৰদৰ্শী বিহুৱতী আছে তেওঁলোকে মোৰ লগত সংগত কৰিছিল নাচিছিল আৰু তেওঁলোকে বিহু সাম্ৰাজ্ঞীও মোৰ লগত জড়িত হৈ আছিল তেখেতে বিহুৱতী পাইছিলে বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত তেওঁলোকে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল এনেকৈ মোৰ কৰ্মযাত্ৰা আগুৱাই গৈ আছিল যিহেতু আপুনি বিহুৰ লগত জড়িত অকল পেপাৰ লগতে নহয় আপুনি বিহু নামৰ গাই বা বিহু নাম পৰিৱেশন কৰে পেপা বজাই আপুনি বা আপুনি গগনা পৰিৱেশন কৰে বিহুৰ প্ৰতিটো বাদ্যযন্ত্ৰৰ সৈতে আপুনি জড়িত হৈছে যদি এই মুহূৰ্তত এফাকি বিহু নাম যদি শুনিবলৈ পায় দৰ্শকসকলে আচলতে বিহু নাম বিভিন্ন থাকে যোজনা থাকে বিহুৰ বিভিন্ন ভাগ থাকে মানে ফকৰা থাকে যোজনা থাকে বিহু নাম থাকে বিহু জাত নাম থাকে এনেকুৱা ধেমেলীয়া সুৰৰ বিভিন্ন থাকে গতিকে এইবিলাক মই চৰ্চা কৰোঁ এতিয়াও চৰ্চা কৰি আছোঁ প্ৰত্যেকটো বস্তু মই চৰ্চা কৰি যাওঁ এতিয়া আপোনালোকৰ সন্মুখত মই এটা জাতনাম গাইছোঁ যিটো মোৰ খুব প্ৰিয় জাতনাম আছিল এটা সময়ত বিহুতলীত তেখেতসকলৰ মই সংগত কৰিছিলোঁ গাইছিলোঁ খুব ভাল লগা এইটো আমাৰ এটা সকিয়নিমূলক হয় বিহুৱতীৰ লগত মানে তেখেতে যদি পিছলি নপৰে গতিকে এটা সকিয়নিমূলক বিহু নাম পৰম্পৰাগত বিহু নাম মই গাবলৈ চেষ্টা কৰিছোঁ কাহৰে বাতিতে হো জুতি মালতী সৰিহ পিছলে হো জুতি মালতী কাহৰে বাতিতে হো জুতি মালতী সৰিহ পিছলে হো জুতি মালতী নিহৰা পিছলে ভৰি জুতি মালতী কালৈ চালা উলতি কালৈ চালা পালতি চকুতে ঐ বিজুলি হাঁহি কথাৰে লাচতে হো জুতি মালতী কথাতে পিছলে হো জুতি মালতী ঐ ৰাখিবা টোপনি ধৰি জুতি মালতী কালৈ চালা উলতি কালৈ চালা পালতি চকুতে ঐ বিজুলি হাঁহি
পোৱা গৈছে বিহুত পুৰণা যিসমূহ জাতনাম আছিলে বা পুৰণা যিবোৰ বিহুনাম আছিলে তাৰ এটা স্বকীয় মাদকতা আছে, কিন্তু বৰ্তমান বিহু দলসমূহত এই পুৰণা যিবোৰ বিহুনাম বা জাতনাম যিবোৰ কৈছে আপুনি সেইবোৰ এতিয়া প্ৰচলন তেনেকুৱা দেখিবলৈ পোৱা নাযায়। ইয়াৰ কাৰণ কি বুলি ভাবে? আচলতে এইটো বাণিজ্যিকৰণ বুলিয়ে ভাবোঁ মই। পুৰণাইতো থাকিবই, এতিয়া আধুনিকৰ সংমিশ্ৰণ হ'বও লাগে আচলতে পুৰণাখিনি হেৰাই যোৱা নাই। বহুতে বিভিন্ন দলত গাই এতিয়াও তেওঁলোকে চৰ্চা কৰি আছে, পুৰণাখিনি আদৰিবই তেওঁলোকে, পুৰণা নহ'লেতো আৰু নতুনত্বৰ কোনো হেৰিয়ে নাই। কিন্তু তথাপিও তাৰ মাজত কিছুমান মানে গায়কে বা কিছুমান ৰচকে সেই বিহুনামখিনি আলম লৈ আচলতে তেওঁলোকে আধুনিকৰণ কৰিবলৈ চেষ্টা কৰিছে। কেতিয়াবা কিছুমান গান বা বিহুগীত খুব ভাল শুনা হয় আচলতে। আমি পৰম্পৰাগত ভাবোঁ তাৰ মাজতে তেওঁলোকে কিন্তু সেই যিটো এটা ব্যৱস্থা তেওঁলোকে যিটো কৰিছে, মঞ্চ হওক, তেওঁলোকে মুকলি বিহুত হওক, এইটো খুব ভাল আদৰণীয় পদক্ষেপ বুলিয়ে কৈছোঁ। তেওঁলোকে কিন্তু নিভাঁজ অসমীয়া গীতৰ আধাৰত তেওঁলোকে সেইটোৰ লগত অলপ সংমিশ্ৰণ কৰি তেওঁলোকে সেই মাদকতা দিছে, ভালো লাগে, আচলতে বেয়া নাপাওঁ, ভাল শুনা হৈছে। দৰ্শকে বা ৰাইজে সমাদৰ তেওঁলোকক দি দিছে। পুৰণি যিবোৰ বিহুনাম আছে তাক নতুনত্ব কৰি পেলাই যেতিয়া নেকি মঞ্চত বা মুকলি বিহুত আহিছে তেতিয়া ৰাইজে তাক আদৰি লৈছে। হয়, যথেষ্ট আদৰি লৈছে। এতিয়া মই ওচৰৰে বিভিন্ন দল দেখা পাওঁ, তেওঁলোকে সেই পৰম্পৰাগতটো ৰাখি মানে আধুনিকতাকৰণ কৰিছে। মই যিটো ক'লো তেওঁলোকে খুব ভাল প্ৰশংসা লৈছে, কিন্তু হেৰাই যোৱা নাই। আমাৰ বিহুগীত বোলে কি আৰু এতিয়া প্ৰকৃতিৰ ওপৰতে থাকে, সেইবিলাক গছ বন চৰাই চিৰিকটি পৰ্বত পাহাৰ নৈ যান যিখিনি আমাৰ সঁজুলি, তাঁতৰ শালৰ সঁজুলি হওক, বিভিন্ন নাঙলৰ মানে কৃষি সঁজুলি হওক, এইবিলাক সঁজুলিৰ ওপৰতে ভিত্তি কৰি তেওঁলোকে লিখিছে। মাত্ৰ তেওঁলোকে অলপমান কিছুমান আধুনিকৰণ কৰিছে, যিটো সুৰটো অলপ বিহুনামৰ পৰা অলপ আধুনিকতা গৈছে, বাকীখিনি চব ঠিকেই আছে তেওঁলোকৰ। নিশ্চয়কৈ শেষবাৰৰ বাবে আপোনাৰ পুনৰ পেপাৰ লহৰীটি শুনিবলৈ আমি চেষ্টা কৰিম, দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। আপুনি পুনৰ এটা পেপাৰ এটা লহৰ এটা পৰিৱেশন কৰিব। এয়া আছিলে দৰঙৰ বিশিষ্ট পেপাবাদক কন্দৰ্প শৰ্মা। কন্দৰ্প শৰ্মাৰ চিপাঝাৰ ব্যাপাৰ আগত আমি উপস্থিত আছিলোঁ, আৰু এনেদৰে হেঁপাহৰ ৰঙালী বিহুটোলৈ সাজু হোৱা দেখিবলৈ পোৱা গৈছে এই বিশিষ্ট পেপাবাদক কন্দৰ্প শৰ্মা।